গাইজ আপোনালোকে ভুল নুবুজিব, ল'ৰাটিয়ে চাওকচোন বাৰু কেনেকুৱাকৈ কি কৰিছে। তাৰো হেনো মন যায় বোলে, মোক কৈছে, সেইকাৰণে সি এইখিনি কাম কৰি আছে। এবাৰতো ৰাতিপুৱা ৰাতি হোৱাক লিখি লাইনটো যাব দে ফটাফট কৰা, এতিয়া হ'ব লাগে। চাফা হৈছে অকণ আমাৰ অলপ অলপ। উঠাই সেইখনত সিমান দিনে তুমি ঝাৰু মাৰিব লাগিব। মই লেতেৰা কৰিলে মই ঝাৰু মাৰিম, তুমি লেতেৰা কৰিলে তুমি ঝাৰু মাৰিবা। ঝাৰু পাত ভাঙি যাব সেনেকে থাকিলে। কাম কৰিব মন যায়। কি কাম কৰবা? বাহিৰৰ খিনি কাম কৰিব মন যায়। ভিতৰৰ খিনি মন যায়। কৰবা দিয়া আজিৰ পৰা। পঢ়া শুনা কৰবা নে নাই আকৌ? মানুহটো সেইফালে ঘূৰি কিনে উঠা দিলেহে উঠা যাব ধুনীয়াকে। মানুহটো সেইফালে যোৱা, মানুহটো সেইফালে ঘূৰি বহা। এনেকে আহিয়ে থাকিব, তুমি সেইফালে ঘূৰি বহাচোন, তেতিয়া উঠি যাব ধুনীয়াকে। হাতে দি গাইজ কি হেনো বোলে ঘৰৰ কাম কৰিব মন যায় ইয়াৰ, হয়নে? ঘৰৰ কাম কৰিব মন যায় বোলে। তাক আজিৰ পৰা মই ঘৰৰ কাম কৰিব দিম আৰু। আপোনালোকে ক'বচোন বাৰু কি কয়, ল'ৰাজনে কাম কৰিব লাগে নে নালাগে? পঢ়িবা নে নপঢ়া? সেয়া নপঢ়ে বোলে, সি কামহে কৰিব। আপোনালোকে কমেণ্ট কৰি ক'বচোন, ল'ৰাটোৱে কি কৰিব, পঢ়িব নে কাম কৰিব? বাই বাই। ভিডিঅ'টি চাই কেনেকুৱা পাই কমেণ্ট কৰিব আৰু কৈ দিয়া কি কৰিব লাগে। লাজ লাগিলে তাৰ শেষত কৈছোঁ, ভিডিঅ'টি চাই কেনেকুৱা পাই কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।